Good morning and welcome back to another vlog. আৰু আজি মনটো খুবেই বেছি বেয়া কাৰণ কি আজি আমি ডিৰাঙকো বাই বাই দি দিম আৰু আমি আজি অসম ঘূৰি যাম আজি নিজৰ জায়গাত যামগে সো ভাল লাগিল একেদিন বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলো সো এইখিনি বস্তু মিছ কৰিম আৰু টেনশন আৰু এইটো আমাৰ হোটেল ওনা টেনশन तो मिस करेंगे यार अगली बार फिर आएंगे ठीक है ठीक है ना बढ़िया लगा कल रात तो बहुत मज़ा आ गया तो इसलिए टेंशन अब बोला तो टेंशन जाता है थैंक यू जाता है आप सो गाइस এতিয়া ৰাতিপুৱা 8:07 হ'ল আৰু হেলে ৰ'দটো ওলাই গৈছে আৰু ঠাণ্ডা ভাৱটো আছে ৰ'দটো ওলাইছে যদিও তেওঁ দিনাখন যিহেতু আমি ৰাতি আহিছিলোঁ সো সেইদিনাখন বেছি ঠাণ্ডা আছিল কিন্তু আজি ইমান এটা ঠাণ্ডা নাই আৰু বঢ়িয়াকৈ আহি আছোঁ বোমডিলা আছে ইয়াৰ পৰা 27 কিলোমিটাৰ আমাৰ এতিয়া আজি ফাৰ্ষ্ট ষ্টপেজ হ'ব বোমডিলা তাতে আমি ব্ৰেকফাষ্টটো কৰিম নেক্সট আমি লাঞ্চটো ভালুকপুঙলৈকে টাৰ্গেটটো লৈছোঁ ভালুকপুঙতে চাগে গৈ কিনে আমি লাঞ্চটো কৰিম আৰু ব্ৰেকফাষ্টটো বোমডিলাতে কৰি ল'ম কাৰণ সোনকালে পাবগৈ লাগিব বেছি দেৰি হ'লে প্ৰব্লেম হ'ব কাৰণ যাদৱ দা আকৌ গুৱাহাটী যাবগৈ আৰু বিজয় দা চাগে হয়তো বুজাই যাব চ' সোনকালে গৈ পোৱাটোৱে বেছি ভাল হ'ব আৰু ৰাতিপুৱা টাইমত এনেকুৱা টাইমত মানে যেতিয়া ৰ'দটো ওলাই থাকে তেতিয়া মানে কি বাইক ৰাইড কৰি এটা বেলেগে মজা লাগে একদম মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু গাইজ বোমডিলা ইয়াৰ পৰা আছে 3 কিলোমিটাৰ আৰু তেজপুৰ আছে 162 কিলোমিটাৰ টেংগা 25 গুৱাহাটী 348 আৰু 3 কিলোমিটাৰ যাবলৈ আছে 3 কিলোমিটাৰ যোৱাৰ পিছত আমি তাতে ফাৰ্ষ্ট ষ্টপ ল'ম আৰু ব্ৰেকফাষ্টটো তাতে কৰিম চ' গাইজ বাইকত ফিউলো অলপ কম আছিলে আৰু নেক্সট ষ্টপেজ ক'ত নেক্সট পেট্ৰল পাম্প ক'ত পাওঁ সেইটো ঠিক নাই চ' সেইকাৰণে একদম পূৰা ফুল কৰি ল'লোঁ আৰু 500 ৰুপিজৰ তেলত পূৰা ফুল হৈ গ'ল দেখিছে পূৰা ফুল একদম আৰু এতিয়া কোনো কথা নাই এতিয়া যাওঁ বোমডিলাতে আছোঁ এতিয়া গৈ কিনে ব্ৰেকফাষ্টটো কৰি লওঁ আৰু তাৰপিছত লগ পাই আছোঁ ব'লা ঐ আহা চ' গাইজ বহুত দূৰ অহাৰ পিছত ফাইনেলি যাদৱ দাহঁতক লগ পালোঁ আৰু আমি বোমডিলাতে ব্ৰেকফাষ্ট কৰাৰ কথা আছিলে কিন্তু যাদৱ দাহঁত আগত ওলাই গুচি আহিলে চ' এতিয়া ভোকো লাগিছে আৰু এতিয়া টাইমো হৈ গ'ল 9:33 চ' বহুত বেছি ভোক লাগিছে আৰু যাদৱ দাহঁত বহুত আগত আহি গৈছিলে চ' অকণমান টাইম ৰখি দিলে আমাৰ কাৰণে আৰু সেইকাৰণে বোমডিলাত ব্ৰেকফাষ্টো কৰা নহ'ল চ' এতিয়া য'তে পাওঁ ত'তে ব্ৰেকফাষ্টটো কৰি ল'ম এতিয়া কোনফালে ৰাস্তা नीचे से फिर कहाँ फिर टावांग बाप रे টাৱাঙৰ পৰা আহিছোঁ আকৌ এইটো ৰাস্তা দি যোৱা হ'লে টাৱাঙে গ'লোগৈ হয় আমি তলেদি যাব লাগিব আকৌ ৰিটাৰ্ণ আহিলোঁ এইফালে যোৱা হ'লে আকৌ টাৱাং পাই গ'লোগৈ হয় এটা যাওঁ নেকি টাৱাং যাওঁ নেকি আকৌ হা 16.5 বাৰ বাপৰে চ' এতিয়া আমি তলেদি আহি আছোঁ ওপৰেদি যোৱা হ'লে আকৌ টাৱাঙে গৈ পালোগৈ হয় চ' গাইজ ফাইনেলি বহুত দূৰ অহাৰ পিছত এখন হোটেল পালোঁ আৰু ইয়াতে বাইকখন ৰখাই দিলোঁ ধুনীয়াকৈ আৰু বহুত বেছি ভোক লাগিছে মানে একদম কথাই ওলোৱা নাই আৰু ইয়াতে যি পাওঁ মুঠতে আৰু আমি আছোঁ এতিয়া সোনাম ৰেষ্টুৰেণ্ট আমি এতিয়া সোনাম ৰেষ্টুৰেণ্টত খাই দিওঁ আৰু এইখিনি কি জেগা জানো ডুকুম পানী এতিয়া আছোঁ আমি ডুকুম পানী চ' ইয়াতে বঢ়িয়াকৈ খাই দিওঁ যি আছে কি খাব ফ্ৰাইড ৰাইচ আছে আৰু চাওমিন আছে ফ্ৰাইড ৰাইচে খাই দিওঁ পেটটো ভৰি থাকিব পূৰা চ' গাইজ বঢ়িয়াকৈ খাই লওঁ আৰু পিছত লগ পাই আছোঁ চ' গাইজ বহুত টাইম ৰখাৰ পিছত এতিয়া ফাইনেলি আমাৰ আজিৰ ব্ৰেকফাষ্টটো আহি পালে আৰু আজি ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিছিলোঁ আমি চিকেন ফ্ৰাইড ৰাইচ আৰু লগতে চুপ আছে আৰু পাপৰো দিছে আৰু বেছি দেৰি নকওঁ বহুত ভোক লাগিছে যিহেতু জলদিকৈ খাই লওঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ
এইফালে আছে পাপৰ চ' গাইজ তাতে বঢ়িয়াকৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিব সোমাইছিলোঁ 10টাত আৰু ব্ৰেকফাষ্ট কৰি কিনে এতিয়া আহিলোঁ অলপ দূৰ আহিলোঁ 1 কিলোমিটাৰমান আৰু এতিয়া সময় হৈ গ'ল 11:05 আৰু এতিয়া ৰাস্তাৰ কনফিউজন লাগি আছে এটা আছে এনেকৈ ওপৰলৈ যোৱা ৰাস্তা আৰু এটা এনেকৈ তলেদি আছে তো তাতে সুধিছিলোঁ ভালুকপুঙৰ ৰাস্তা কোনটোতো এইফালে আহিব ক'লে কিন্তু আমাৰ সন্দেহ লাগি আছে যাদৱদাহঁত ওপৰেদি গ'লগৈ নেকি চ' সেইকাৰণে ইয়াতে ৰখি পেলাই ফোন কৰি আছে বন্তিদাই চ' তেখেত অহালৈকে ৰখোঁ আৰু গাইজ ৰাস্তাটো চাওক এবাৰ অফ ৰ'ডিং পাবলৈ ষ্টাৰ্ট হৈ গৈছোঁ আৰু ইমানখিনি ভাল ৰাস্তাত আহিলোঁ এতিয়া ৰাস্তাটো অলপমান বেয়া আৰু এইফালে চাওক পাহাৰবোৰ আৰু আমাৰ ৰাস্তাবোৰ অলপ কনফিউজন হৈছে বিকজ আমি অহা দিনা এইটো চাইডে ৰাতি হৈ গৈছিলে চ' ইমান এটা ভালকৈ মনত নাই চ' সেইকাৰণে সুধি পেলাই চ' সেইকাৰণে লোকেলছবোৰক সুধি কিনে আহিবলগীয়া হৈছে আমি এইটো ৰাস্তা দি আহিছিলোঁ যদিও ৰাতি আহিছিলোঁ সেইকাৰণে ইমান এটা মনত নাই ৰাস্তাটো চাওক নাই এবাৰ বাপৰে কেলা বহুতে বেছি মানে অফ ৰ'ডিং কৰিবলগীয়া হৈছে আৰু বহুত বেয়া ৰাস্তা চাওক নাই এবাৰ দেখিলে ভয় লাগে পাহাৰবোৰ চ' গাইজ এইফালে লেফ্ট গ'লে ৰূপা যায় আৰু ওপৰলৈ গ'লে টাৱাং বোমডিলা সেইফালে যায় চ' আমি এতিয়া নামি আহিলোঁ আৰু এতিয়া এইফালে গৈ থাকোঁ বঢ়িয়াকৈ আৰু বিজয়দাহঁতক আগত যাব কিনে দিছোঁ কাৰণ যিহেতু পিলিয়ন আছে আৰু ৰাস্তাবোৰ ইমান ভাল নহয় চ' প্ৰব্লেম হয় আৰু বান্তিদা নামিবলগীয়া হয় কিছুমান জেগাত চ' সেইকাৰণে বিজয়দাহঁতক আগত যাব দিছোঁ আৰু মই বঢ়িয়াকৈ পিছে পিছে গৈ আছোঁ আৰু সেই ঝৰ্ণাটো চাওক সেই তাৰ পৰা এনেকৈ পৰি পৰি সেই তাত আহিছে ফাৰ্ষ্ট ব্লগত আপোনালোকে দেখিছিলে এতিয়া আকৌ গৈ কিনে তাত ৰখিম অলপ চাওঁ সিহঁতে যদি ৰখে তে ৰখিম আৰু বতৰটো অলপ বেয়া অলপ ডাৱৰীয়া টাইপ হৈ আছিল আৰু একদম ঠাণ্ডা ঠাণ্ডা ভাৱ এটা লাগি আছে একদম সিহঁতে হয়তো ৰখা নাই ফাৰ্ষ্ট ব্লগটোত যিহেতু আপোনালোকক দেখাইছিলে ৰখি কিনে চ' আজি আৰু ইহঁতেও নৰখিলে কোনো আৰু আমি সোনকালে সোনকালে ঘৰ গৈ পাব লাগিব চ' ইয়াতে এনেই টাইমটো ৱেষ্ট কৰা নাই আৰু চ' গাইজ আমি একদম এই তলৰ পৰা এনেকৈ ঘূৰি 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 এতিয়া আমি এইখিনিত আহি কিনে ৰখিছোঁ আৰু একদম কঁকাল বিষাই গৈছেগৈ কেনেকুৱা আৰু ওপৰলৈকে যাব আছে আৰু বহুত ওপৰ আছে মানে আমি 4টামান পাহাৰৰ একদম তলত নামিছোঁ আৰু ওপৰ আকৌ উঠিছোঁ নামিছোঁ সেইটোৱে কৰি আছোঁ পূৰা একদম কঁকাল বিষাই গৈছেগৈ কঁকাল বিষাই গৈছে কঁকাল আৰু পোকৰ চুকৰ চব বিষাইছে আৰু বাইকখনৰ একদম অৱস্থাটো বেয়া হৈ আছে লেতেৰা হৈ আছে ইমানো বেয়া লগা নাই বাৰু আৰু এইফালে বিজয়দা বাইক পূৰা ফাটিছে ফাটি গৈছে পূৰা আৰু বৰ্তমান এতিয়া আমি একদম মেইন গেটখনত আছোঁ বৰ্ডাৰত আৰু অলপ আগত গৈ সিটো পাৰে অসম আৰু এইটো পাৰে অৰুণাচল আৰু লাষ্ট আমি অৰুণাচলত লাঞ্চটো কৰিলোঁ বঢ়িয়াকৈ আৰু চ' গাইছ ইয়াতে মজাকৈ ভাতটো খাই ল'লোঁ একদম মাংস দি আৰু এতিয়া সময় হ'ল 3:19 আৰু এতিয়া আমি ফাইনেলি অসম সোমাম আৰু লাষ্ট খানাটো অৰুণাচলতে খাই ল'লোঁ আৰু চ' এতিয়া আমি অসম সোমাম আৰু
অকণমান আগত গ'লে আমি অসম সোমাম। আমি জাষ্ট গেটখন ক্ৰছ কৰি পিনে আমি ইয়াতে লাঞ্চটো কৰি ল'লোঁ, আৰু লাঞ্চটো কৰাৰ পিছত এতিয়াহে অকণমান এলাহ এলাহ ভাৱটো আহিছে। চ' ইয়াত দেখিছে আছাম পুলিচ। চ' ফাইনেলি আমি অসম এণ্টাৰ কৰিলোঁ, আৰু বহুতে বেছি ভাল লাগিল ৰাইডটো কৰি কিনে। আৰু বেছি সময়ৰ কাৰণে নোৱাৰিলোঁ, যিহেতু সময় নাছিলে। আমি 5 দিনৰ ছুটী লৈ পিনে আহিছিলোঁ। চ' নেক্সট টাইম যেতিয়া আহিম হাতত সময় লৈ কিনে আহিম আৰু গোটেইখিনি জেগাত যাম আৰু আপোনালোককো দেখাম। চ' এতিয়া অলপ দেৰি ব্লগ নকৰোঁ, কাৰণ যিহেতু এতিয়া ভাতটো খাই ল'লোঁ। চ' টোপনি লাগিব পাৰে। আৰু এইফালে বিজয় দাহঁত গৈ আছে। চ' গাইছ, আৰু তেজপুৰলৈ আছে 5 কিলোমিটাৰ আৰু নগাঁৱলৈ আছে 70 কিলোমিটাৰ। চ' আমি আৰু 1-1.5 ঘণ্টাত নগাঁও পাই যাম। আৰু এইফালে পূৰা গাড়ীৰ লাইন লাগি আছে। অলপ দেৰি এনেকৈ লাহে লাহে আহিলোঁ, আৰু এতিয়া জামটো ক্লিয়াৰ হৈছে অলপ। চ' গাইজ, ফাইনেলি আহি নগাঁও পাই গ'লোহি, আৰু এতিয়া সময় হ'ল 6:17। আৰু ফাইনেলি আমাৰ যোনটো টাৱাং ৰাইড আছিল সেইটো এণ্ড হ'ল, আৰু ভালে কুশলে ৰাইডটো কমপ্লিট হৈ গ'ল। আৰু মোৰ বাইকখনত চেইন স্প্ৰকেটৰ প্ৰব্লেম থকাৰ পিছতো ইমান ধুনীয়াকৈ যে ৰাইডটো কৰি আহিব পাৰিলোঁ। চ' সেইটো কাৰণে বেছি ভাল লাগিছে। একো প্ৰব্লেম নহ'ল ক'তো, বাইকখনে একো প্ৰব্লেম দেখুওৱা নাই, ক'তো একো ব্ৰেকডাউন হোৱা নাই। চ' আৰামছে ৰাইডটো কৰি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু টাৱাং ছিৰিজটোত মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু বহুত বেছি ভাগৰ লাগিছে, চ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। চ' টিল দেন, বি ছেফ, ৰাইড হাৰ্ড, এণ্ড বাই বাই গাইজ, মিছ ইউ অল।